আজি আমার চৰাইবিল সমষ্টিত মই বিশেষকৈ আমার দলৰ প্ৰাৰ্থী আমার কেন্দ্ৰীয় সাধারণ সম্পাদক রাজু নাৰ্জাৰী ডাঙৰীয়াৰ কেম্পিঙত আইছোঁ। তেখেতৰ মানে যি ধৰণৰ ছাপোৰ্ট ইয়াত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজু নাৰ্জাৰীৰ যি ছাপোৰ্টটো ইয়াত আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা এইটোৱে নিশ্চিত হৈ পৰিছে ৰাজু নাৰ্জাৰী ডাঙৰীয়া এইবেলি চৰাইবিল সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হ'ব। আৰু তেখেতৰ ওপৰত যি আশা আমাৰ বিটিআৰৰ ৰাইজে কৰিছে, তেখেতে আমাৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হয়। যোৱা দিনত তেখেতে UPPL দলৰ মজিয়াত থাকি যি ধৰণে বিটিআৰৰ ৰাইজৰ কাৰণে প্লেন পলিচি বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ভিজনৰ মানে ডকুমেণ্টছটো তৈয়াৰ কৰাৰ সময়ত বা বাকী যিমান আমাৰ দলৰ সভাপতি বা বিটিআৰৰ চিফৰ লগত থাকি যিদৰে কামটো কৰিছে, ইয়াৰ পৰা মানে এইটোৱে আমি তেখেতৰ ওপৰত আশা কৰোঁ তেখেতে জয়যুক্ত হোৱাৰ পিছত নিশ্চয় আমাৰ বিটিআৰ ৰাইজৰ কাৰণে ভাল এটা কাম কৰিব। আৰু তেখেতৰ যি ধৰণৰ চিন্তাধাৰা, এই চিন্তাধাৰাত আমি আজি চৰাইবিল সমষ্টিৰ ৰাইজে তেখেতক ভাল পাইছে। আৰু ইয়াত এইটো প্ৰায় স্পষ্ট হৈ পৰিছে, ইয়াত আজিৰ দিনত মই যি দেখিছোঁ ৰাজু নাৰ্জাৰী ডাঙৰীয়া ভালে ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়যুক্ত হ'ব। জয়যুক্ত হৈ যোৱাৰ পিছত আমি সুন্দৰভাৱে সকলো আমাৰ দলৰ কৰ্মীসকলক লৈ মানে আমাৰ যিসকল জিকি আহিব এখেতসকলক লগত লৈ আমি অকলে বিটিআৰৰ চৰকাৰ গঠন কৰিম। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আকৌ এবাৰ বিটিআৰৰ চিফ হ'ব, এইটো প্ৰায় নিশ্চিত হৈ পৰিছে।